সুৰভি লাইফষ্টাইল ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ গাহৰি আৰু মাটিমাহৰ ৰেচিপি। এইটো খাৰ দিয়া ৰেচিপি হয়। আপোনালোকে বনাই খাই চাব পাৰে, বহুত টেষ্টি হয়। এয়া মই লৈছোঁ মাটিমাহ ভাঙি লোৱা। এইখিনি ভালদৰে ধুই ৰাখিব লাগিব আধা ঘণ্টাৰ কাৰণে। এয়া পানী দি দিছোঁ। এইখিনি ভালদৰে চাফা কৰি ধুব লাগিব। দেখিছে মই ভাল কৰি এইখিনি মোহাৰি লৈছোঁ। এতিয়া মই এটা কুকাৰ লৈছোঁ। এইখিনি ইয়াতে দি দিছোঁ মাটিমাহখিনি। এইখিনি 2-3টা হুইচেল আহালৈকে ভালদৰে সিজাই ল'ম। জোখ অনুযায়ী ইয়াতে পানী দি লৈছোঁ। ইয়াতে দিছে পানীখিনি দি দিছোঁ জোখ অনুযায়ী। ইয়াতে দিছোঁ জোখ অনুযায়ী নিমখ। এয়া মই কুকাৰটো বহাই দিছোঁ। এয়া মই মাটিমাহত দিবৰ কাৰণে লৈছোঁ আদা, নহৰু, জলকীয়া, ধনিয়া পাত, এয়া হ'ল মেজিঙা পাত, এয়া হ'ল পিঁয়াজ কাটি লোৱা, গাহৰি মাংস। যিসকলে নাজানে এইটো হ'ল মেজিঙা পাত, সৰু সৰুকৈ কাটি লোৱা। আগতীয়াকৈ কেৰাহীখন গৰম দি লৈছোঁ। জোখ অনুযায়ী মিঠাতেল দি লৈছোঁ। তেলখিনি ভালদৰে গৰম হ'ব লাগিব। ইয়াতে দি দিছোঁ মই পিঁয়াজ। এইখিনি ভালদৰে ভজা খাব লাগিব। দেখিছে ভালদৰে ভাজি লৈছোঁ। এয়া মই ভজা হৈছে। ইয়াতে মই দি দিছোঁ মাছখিনি। ভালদৰে ভাজিব লাগিব। বেছি নহয়, অকণমান ভজা খাব লাগিব এইখিনি। সিজাই লোৱা মাটিমাহখিনি দেখিছে ভালদৰে সিজিছে। এইখিনি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই দিছোঁ। এতিয়া দিছোঁ মই 1 কাপ কলৰ খাৰ। এইখিনি দি দিছোঁ ইয়াতে। আৰু আদা, নহৰু, পেষ্টখিনি দি দিছোঁ। ইয়াতে একো মছলা ব্যৱহাৰ কৰা নাই, আদা, নহৰু পেষ্ট এইখিনিয়ে। দেখিছে ভালদৰে লৰাই দিছোঁ। আপোনালোকে বনাই খাবচোন এবাৰ। খাই চালে গম পাব কিমান টেষ্টি হয়। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্ট কৰি জনাব। দেখিছে মোৰ মাটিমাহ আৰু গাহৰি মাংস